চন্দ মুখ পেকু ইন্দ্ৰ আদি 33 কোটি দেৱতাসকলে আমি নন্দঘৰ কাৰণে যাম নন্দঘৰ মালা পিন্ধাবলৈ কাৰণে খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু যাতে বেয়া চলি আছে সকলো ভাল হ'ব কাৰণ ভগৱানে ভাল বেয়া সকলো দিয়ে চ' সেইটোৱে মই সদায় কৈ থাকোঁ আজিও কৈছোঁ এতিয়া বাজিছে আপোনাৰ 4:42 ঘৰৰ পৰা জাষ্ট ওলাইছোঁ মই গৈ আছোঁ নামঘৰলৈ আজি ৰাস আছে যিহেতু তাৰে উশাকীৰ্তন আছে ত' এইটো চাই থাকিব ভিডিঅ'টো বাকী কোন ক'ত আছে নাজানো আহিছে নে নাই নাজানো আৰু বাকী যি যোগাৰ কৰিব লাগে কৰিম এতিয়া আৰু চাব ভিডিঅ'টো এইফালে টাউনত গাড়ী দুখনমান ৰখাই থোৱাৰ বাহিৰে এটা জনপ্ৰাণী নাই এখন গাড়ী যোৱা দেখিছিলোঁ বাৰু বাকী সেইফালে গাড়ী এখন আহি আছে ভাল সাহস লৈ আহিছোঁ আকৌ দেই অকলে আকৌ এই টাইমটো তাতে বেয়া দেই চকে ভগৱানৰ কাম কৰিবলৈ আহিছোঁ মিহিকৈ ভয় অকণমান লাগিছে বুলি ভাবিছে ঠাণ্ডা লাগিছে দেই চকে যি হয় হ'ব বাৰু এই বাইক এখন অহা দেখিছোঁ সাহসে লক্ষ্মী বিকাশ কুমাৰ কলিতা চৰি মই লক্ষ্মী নহয় মই বিষ্ণু অকলে ৰৈ আছো ভাই এইবোৰ লাইট চাইট অফ পুৰা গোটেই চোৱা কালি ৰাতি মই ধুনীয়াকৈ পাতি গৈছোঁ যে কি তহঁতি উঠিবি ৰাতিপুৱা মই যে ফোন কৰিব নালাগে এতিয়া ৰাতিপুৱা মই 3:30 পৰা চবকে ফোন কৰি আছোঁ কিন্তু 2-এটা বাহিৰে বাকীকেইটা ৰেছপন্স নাই এটাই ফোনটো ৰিচিভ কৰিলে মোক ক'লে 3:45 মোক ফোন কৰিবি তাৰপিছত মই ফোনো কৰিলোঁ কিন্তু ফোন ৰিচিভ নকৰিলে এতিয়া শুই আছে দে আৰু বাকৰা বনি গৈছোঁ ইটছ অ'কে তুমিয়ে চাবা আৰু ভগৱান ফোন কৰি মেলি কোৱা মূৰত এই গৰুটো ওলালেহি আহি পেলাই এইটো ওলালেহি মানে মাথাটো এনেকুৱা বেয়া হৈ গৈছিলে ন মই কিমান দেৰি বহি আছোঁ আপোনালোকে দেখিছিলে নহয় তো সেইটোৱে আৰু খেচেৰাহঁত এইকেইটা ৰাতিপুৱা যিহেতু মই সোনকালে উঠিবলৈ আপোনালোকক দেখাইছিলোঁৱে তাৰপিছত মই আহিছোঁ 10টা বজাত তাৰ পৰা আহিলোঁ 10টা বজাত আহি কিবাকিবি অলপ খালোঁ মানে কি আপোনাৰ তাতে পুৰি খাইছিলোঁ তাৰপিছত ঘৰত আহি চাহ খালোঁ চাহ খাই ডাইৰেক্ট শুই দিছোঁ দেই মিছা কথা নকওঁ ডাইৰেক্ট শুই দিছোঁ তাৰপিছত মা গ'ল নামঘৰলৈ মই নামঘৰলৈ নগ'লোৱে বাকী এতিয়া দাড়ি কাটি আহিলোঁ চুলি দাড়ি মানে কি অকণমান ওলাইছিলে কিন্তু মেকআপ কৰিলেতো লাগিবই ন মানে মেকআপ কৰিলে যদি জিলিকি যায় বেয়া লাগিব নহয় বাকী মই ল'ম আজি বিষ্ণু আমাৰ অনন্ত সূৰ্যাৰ প্ৰথম চিনটোতে ওলাম তো চাব আপোনালোকে গধূলি যি কৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ মানে কাৰণ কমেডিত আছোঁ যেতিয়া এনি টাইমটো মোবাইলটো লৈ পেলাই এনেকুৱা কৰি থাকিব নোৱাৰোঁ যিমানটো দেখোঁ আপোনালোকে চাই দিব ভিডিঅ'টো লাষ্টলৈকে থেংক ইউ ছ' মাছ বাকী ইমান বছৰ ৰাসখন হৈছে বহুত বেছিয়ে ভাল লাগিছে পূৰা উলহ মালহে এতিয়া গান বাজি আছে কাণত বাজি আছে একদম মানে কাট চ' এইটোৱে চাই দিব ভিডিঅ'টো কি হৈছে ফোনত চাৰ্জ দিবলৈ মানে টাইমেই নোপোৱা হৈছে যে গতিকে চাৰ্জত লগাই পেলাই ভিডিঅ'টো শ্বুট কৰি আছোঁ দেখিছে
বিষ্ণু প্ৰথমতেই মেকআপ কৰিলোঁ, গতিকে মই অকণমান দেৰি হ'ল। বাকী এতিয়া মেকআপটো কৰিলোঁ আৰু ড্ৰেছটো পিন্ধিমগৈ আৰু বাকী আপোনালোকক কি কি দেখাব পাৰিব দেখালোঁ। এইফালে আছে আমাৰ গেলাহঁত, আমাৰ গেলা, এইফালে তপন দা আছে। ইমান দিনৰ পাছত ৰাসখন আছে, মজা লাগিছে, মনটো একদম শান্তি লাগি গৈছে মানে সঁচাকৈ। ইউটিউবাৰ আকৌ দেই, চেনেলটোৰ নামটো কৈ দে। চেনেল নাই মোৰ, এনেই ভিডিঅ' এনেই বনাই আছে নতুনকৈ, চাব আপোনালোকে। মই চেনেলটোৰ লিংকটো দি দিম আপোনালোকক। চ' সেই গেছ অলমষ্ট ৰেডি হৈছোঁ আৰু বাকী ৰিং চিং পিন্ধিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। মেকআপটো আগৰ তুলনাত বৰ এটা সাজ থকা নাই, বাট ইটছ অ'কে। বেছি টাইমৰ শ্বুট মানে আপোনাৰ চিন নহয়, চেষ্টা কৰিম ভাল কৰিবলৈ। বাকী আপোনালোকে মৰম ভাল পোৱা আৰু আশীৰ্বাদ থাকিলে নিশ্চয় ভাল হ'ব। বাকীখিনি দেখাম। বাকী এতিয়া মুকুটটো পিন্ধা নাই মানে মাথাটো বিষাবলৈ, ডেটছ ৱাই দ্য ৰিজন। বাকী এইটো মোৰ ভাইটি হয় হয়নে? হাই কৈ দিয়া, চেনেলটোক ছাবস্ক্ৰাইব কৰিব কৈ দিয়া। বাৰু সৰু থাকোঁতে এহেঁতৰ নিচিনাকৈ কপালি লগাই পূৰা ঘূৰিছিলোঁ আমি এনেকৈ। মই বোলে সৰু থাকোঁতে হেৰি কি বুলি কয়, পুতনা এজনী বোলে থিয় হৈ আছিলে, মই বোলে পূৰা ভয় খাই আছিলোঁ। এইফালে আমাৰ বসুদেৱ ছাৰ হেৰি হৈছে, ৰেডি হৈছে। আজি কেনেকুৱা লাগিছে মনটো মানে? খুব আনন্দিত হৈছোঁ, হয়। যিহেতু ইমান ঐতিহ্যমণ্ডিত ৰাস মঞ্চখনত অভিনয় কৰিবলৈ সুবিধা দিছে আৰু অভিনয় কৰিবলৈ ইতিমধ্যে সাজু হৈছে। হয়, ভাল হ'ব বুলি আশা কৰিছোঁ। তাকে বাৰু ভিডিঅ'টো চাই থাকিব ৰাইজ। আপোনাৰ এইফালে আমাৰ ৰঞ্জন, হাই বাই। বিশাল ওলাইছে আমাৰ এইফালে মহাদেৱৰ ৰূপত। সেয়াই মোৰ লগৰে আৰু এতিয়া সেয়াই আৰু দেই। এইফালে চানু মস্তিকৰ চানু নে মস্তিক তুমি? চানু অঁ বাৰু, খেলি মেলি হৈ যায়। এইফালে আমাৰ ৰিণ্টু, এইফালে আমাৰ ভাইবন্দা ভাল কাটি। এইটো আমাৰ পুৰণি স্মৃতি হয় নাই, ৰোমন্থিত কৰা হৈছে। এইফালে তপনদা ৰেডি হৈ আছে। এইফালে আমাৰ গুলপীয়া পিংক ৰেডি হৈ আছে, দাদাই কৰি আছে পিংক, মোকো কৰি দিছিলে দাদাই। বাকী পোৱালিখিনি ওলাই আছে, বাইদেউসকল বহি আছে। এই আৰু চাই থাকিবা, এই পূৰা খাই আছে যেনিবা। মজা মজা মজা। এই মোৰ টিকলি ভণ্টি এজনী, মজা লাগিছে। তাবলা বিটটো শুনিছে আপোনালোকে, এইটো ইম'শ্যন এটা, গম পাইছে নাই? সৰু কালাৰ আমাৰ ইম'শ্যন। এয়াই ৰিয়েল কৃষ্ণ আৰু বলোৰাম। আমাৰ উগ্ৰসেন ৰেডি হৈছে। অঁ চৰি ব্ৰহ্মা ন, এই ভুল হৈ গ'ল। এইবোৰ চব মেকআপৰ ধান্দা। এইবোৰ এই সেইদিনা যে দেখাইছিল চাপৰিটো, এইটো এইফালে লক্ষী, সৰস্বতী, যোগমায়া, বসুন্ধৰা চব ৰেডি হৈছে। এইফালে আমাৰ এইফালে আছে কেমেৰামেন, ফ'কাছ কৰো। এইটো অংকুৰ কল্যা। হ'ব ইন্দ্ৰ আদি 33 কোটি দেৱতাসকলে নৰৰূপে ভাৰতত লভিব ধনক। সংঘাতৰ মাজে হ'ব প্ৰতিষ্ঠিত, সংঘাতৰ মাজে হ'ব সত্য প্ৰতিষ্ঠিত। প্ৰভু ইয়াৰ তাৎপৰ্য একো নোৱাৰিলো বুজিব প্ৰভু। অৱতীৰ্ণ হ'ব ভাতৃৰূপে কৈশৱীৰ সেই ধন মহামায়াই কৰিব স্থান দিব ৰোহিণী গৰ্ভ। ৰোহিণীৰ সন্তান বুলি জগতে জানিব।
দেৱকীৰ অষ্টম সন্তান ৰূপে নিজে মৰি জন্ম হল বাকী এয়া মোৰ নকলি চুলি আপোনালোকে দেখিবলৈ পাইছে চাই দিয়ক কেলি করে বৃন্দাবনে মোহন গোপাল কেলি করে বৃন্দাবনে বেকষ্টেজ ছেটিংছখিনি আৰু এইফালে ভিতৰৰ জেলৰ ছেটিংছৰ কাম চলি আছে মানে আৰু ছেকেণ্ডে চেঞ্জ কৰিয়ে থাকিব লাগে নহয় সেয়াই আৰু ই একদম ফটো পাৰ্ট গ'লে আজি একদম ভাল নালাগিলে ইয়াৰ পাৰ্টটো থেংক ইউ ছ' মাছ একদম ফটো মানে দুৰ্গন্ধ ফটো আৰু Thank you. Thank you so much. ই লাইফত ল'ব নালাগে মই অ'। বাদ দিলোঁ আৰু ল'বলৈ ইয়াৰ পৰা আৰু ই ক'লে যেতিয়া বুজি পালে ন আপোনালোকে ল'ব নালাগে ওলাই ৰেডি দেই সকলো চব ৰেডি হৈ আছে পূৰা টাটা চিষ্টেমত আপোনালোকক দেখাবলৈ এয়া এই আমাৰ হোৱাৰ কাৰণে আমি ওলাইছোঁ মানে আমি নন্দন ঘৰৰ কাৰণে যাম আমি নন্দন ঘৰলৈ যাম হয় নাই অঁ হেৰি আমাৰ আৰু ক'লে গ'ল আমি ক'লে যাবা এতিয়া ই নাজানে একো নাজানে দেই আৰু আমাৰ নন্দ ঘৰৰ মানুহবোৰ ক'লে গ'ল ৰ'বা চাওঁ নন্দ ঘৰলৈ যাওঁ নি তহঁতি ক'ত যাওঁ নন্দ ঘৰ যাওঁ বৈ কেৰেক্টাৰ সোমাই দে দেই অঁ চাই দিয়ক অঁ
সামৰণি মাৰিছোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'। বাকী আজিৰ প্ৰথম দিনৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ। বাকী কাইলৈ ছেকেণ্ড ভিডিঅ' দেখাম। কাইলৈ ভিডিঅ' লাষ্টলৈকে। লক্ষ্য নিমকেটা নিমকেটা সেই খালেন চাউণ্ডৰ চবকে চাউটো হ'ল সকলোৱে হ'ব নিমকিটো থৈ নিমকিটো চাই কালে যাবি পাইছোঁ এতিয়া
Ôi, tại sao lại như vậy? Cái này là cái gì? Đi đâu ra cái gì mà có đây vui của nó muốn có đây vui mà vui rồi thì muốn đi xem cái mình không gì ai đi đâu thế cái muốn mà cái là hồi ra mà thôi là đi thôi nha một bé là đi là đi đâu một số là một cái gì đó ông đi đâu mà Good.